Hi everyone, মোৰ চেনেল চিত্ৰাশ্ৰী শইকীয়ালে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি পাৰ্পলৰ হাউল এটা লৈ আহিছো। আজি মেকআপ ৰিলেটেড বস্তু নহয়, আজি খানি স্কিন কেয়াৰ ৰিলেটেড বস্তু লৈ আহিছো। মই কিনিছিলো, ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰিম। কোনোবাই কিনিলে সুবিধা হ'ব। যেহেতু এটা ঠাণ্ডা দিন আহি আছে আৰু ঠাণ্ডা দিন আহা মানে গুটেখন শুকান হৈ যায় আৰু আমাৰ স্কিনখনো শুকাবলৈ ধৰে। সেইকাৰণে আমাৰ স্কিনখনকো অকমান যত্নৰ দৰকাৰ হয়। সেইকাৰণে কেইটামান শ্বপিং কৰিছিলো, ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো। তেলে চাওঁচোন বলক কি শ্বপিং কৰিছিলো। প্ৰথমতে মই ময়শ্চাৰাইজিং ক্ৰীম এটা কিনিছিলো। এটো মই ৰেগুলাৰলি ইউজ কৰি থাকো, তেউলি আকবাৰ দেখাইছো কাৰণ বহুতে কমেন্টত সুধি আছিলে মই কোনটো ক্ৰীম ইউজ কৰিছো। যেহেতু এতিয়া গৰমো নাই আহা, ঠাণ্ডাও নাই আহা, কিন্তু মোৰ স্কিনখন যেহেতু বহুত বেছি ড্ৰাই হয়, সেইকাৰণে মই অকমান অইলি টাইপ ক্ৰীম এটা ইউজ কৰিব লৈছো। হেতু হৈছে চিট্ৰাফিলৰ ময়শ্চাৰাইজিং ক্ৰীম। এটো বহুত ভাল ক্ৰীম হয়, লং লাষ্টিং হয় আৰু হাইড্ৰেটিং হয় আৰু মানে যেটো গ্ৰিচিনেছ আহে যে হেতু নাহে। যেতিয়া পুৰা ঠাণ্ডা আহিব, মোৰ ইয়াতকেও গ্ৰিচি টাইপ কিবা এটা ইউজ কৰিব লাগিব। শ্ৰেয়া বাটাৰ বা গ্লিচাৰিন থকা হেনেকুৱাই মোক সুট কৰিব, তেতিয়া নহলে মোক ফাটি থাকে। কি মানুহ অইলি স্কিন হয় তেওঁলোকে ঠাণ্ডা দিনত এই ক্ৰীমটো ইউজ কৰিব পাৰে। বহুত বেছি ভাল ক্ৰীম হয়। হেতু আছে ডাৰ্মাটোলজিষ্ট ৰিকমেন্ডেড। ট্ৰাই কৰি চাব পাৰে। মই আকবাৰ ওচৰৰ পৰা দেখাই দিছো। সেকেন্ড বস্তুটো হৈছে এটো গুড ভাইবছৰ ফেস অইল হয়। মই এবাৰ এটো প্ৰথম ইউজ কৰিছো, আগতে ইউজ কৰি পোৱা নাই, ভাবিলো ইউজ কৰি চাও কাৰণ মোৰ স্কিনটো বহুত বেছি ড্ৰাই হয় আৰু মই এটো কালি আহিলে এই প্ৰডাক্টটো কালি পা ইউজ কৰিছো, কিন্তু সঁচাকে বহুত ভাল পাইছো। আপুনি মুখত যদি 2-3-4 টোপাল এতিয়া 4 টোপাল লগাইছো মই, এফালে আৰু ইয়াত 4 টোপাল লগাৰ পাছত ভালকে মাসাজ কৰিছো আৰু অকমান দেৰি পাছতে মুখত গুটে অইল খিনি এবজৰ্ব হৈ গৈছে আৰু তাৰ পিছত মই ময়শ্চাৰাইজাৰ এপ্লাই কৰি দিছো কাৰণ মোৰ ড্ৰাই স্কিন হয়। মোৰ এক যিমান খুৱাই সিমান খাব, মোৰ স্কিনটো ইমানে ড্ৰাই হয়। যিখিনি মানুহৰ অইলি স্কিন অকল এইটো ইউজ কৰিলে হ'ব, ইয়াৰ ওপৰত চাগে মেবি ক্ৰীম ইউজ নকৰিলেও হ'ব। প্ৰথম ইউজ কৰিছো স্কিন ৰিনিউৱেল ফেচিয়েল অইল হয়, সি বাকথ্ৰন হয়, গুড ভাইবছ সি বাকথ্ৰন স্কিন ৰিনিউৱেল ফেচিয়েল অইল। এটো ভাল পাইছো মই ইউজ কৰি পেলাই। এটো এনেকে আহে এনেকা বটলত। এটো या 3-4 টোপাল বা আপোনাৰ স্কিনত যিমান লাগে সিমানখিনি দিলেই হ'ব। মোৰ 4 টোপাল মান লাগে, এফালে লগাও আৰু ইয়াত দি পেলাই 4 টোপাল ভালকে মাসাজ কৰি দিও এবজৰ্ব হৈ যোৱালৈকে। আৰু নেক্সটটো হৈছে গুড ভাইবছৰ কুকুম্বাৰ টোনাৰ। গুড ভাইবছৰ প্ৰডাক্টটো এটা ভাল হয়, ই এলকহল আৰু পেৰাবিন ফ্ৰী। টোনাৰ সদায় এলকহল আৰু পেৰাবিন ফ্ৰী ইউজ কৰিব আৰু যিখিনি মানুহক গুড মানে বেছি ড্ৰাই স্কিন মোৰ নিচিনাকে ডেইলি টোনাৰ ইউজ নকৰিব, এদিন এৰি এদিন টোনাৰ ইউজ কৰিব। মই আগতে ৰ'জটো ইউজ কৰি আছিলো, হেতু এতিয়াও আছে। মিছিকে খালি যেটো এনেকা স্প্ৰে কৰিব পাৰি যে, এটো পলাই ভাঙিলে। আৰু ইয়াৰ গোন্ধটো বহুত ধুনীয়া হয়, একদম মাইল্ড গোন্ধ এটা হয়, ফ্ৰেছ লাগে। প্ৰডাক্টটো হৈছে গুড ভাইবছৰ এটা সিৰাম হয়, টি ট্ৰী আৰু পাপায়া অইল কন্ট্ৰোল সিৰাম। এটো ভন্টিৰ কাৰণে আনিছে, তাই অৰ্ডাৰ দিছিলো আৰু পাৰ্পলৰ এটা বস্তুৱে ভাল, আপুনি অৰ্ডাৰ কৰা 2-3 দিনৰ ভিতৰতে বস্তুখিনি পাই যায়। আৰু এটা ভাল বস্তু সেইখিনি হৈছে এইখিনি, ধৰিব পাৰিছেনে? এইখিনি হৈছে ফেস মাস্ক আৰু এইখিনি কিনোতে নহয় মই 3খনৰ লগত 3খন ফ্ৰী পালো। এইখিনি বহুত ভাল হয়, যিখিনি মানুহৰ মেইনলি ড্ৰাই স্কিনৰ মানুহখিনি ইউজ কৰি চাবচোন। মই গুড ভাইবছ এবাৰ প্ৰথম ইউজ কৰি, মই আগতে নাইকা ইউজ কৰো, বহুত ভাল হয়। যিখিনি মানে সকলো ধৰণৰ স্কিন টাইপে এইখিনি ইউজ কৰিব পাৰে। মেইনলি যিখিনি মানুহৰ ড্ৰাই স্কিন হয় ঠাণ্ডাত এই বস্তুটো ইউজ কৰি চাবচোন, স্কিনটোৱে বহুত হাইড্ৰেশ্যন পাব। আৰু নেক্সটটো হৈছে কামা আয়ুৰ্বেদা পিয়ৰ ৰ'জ ৱাটাৰ আৰু এই ৰ'জ ৱাটাৰটো 100% পিয়ৰ হয় বুলি লিখা আছে। ইউজ কৰি চাব পাৰে। মই দুবাৰমান ইউজ কৰি চাইছো, সঁচাকে ভালো হয়, বহুত ধুনীয়া ৰ'জৰ মাইল্ড স্মেল এটা থাকে, মানে গোলাপৰ পাহিবোৰ সঁচাকে মুখত থাকিলে যেনেকুৱা অকমান গোন্ধ আহি থাকে ন, সেই পানীখিনিও সেনেকুৱাই গোন্ধ হয়, বহুত ধুনীয়া গোন্ধ হয়। আৰু ইয়াৰ প্ৰাইচ লৈছিলে 300 টকা। টো হৈছে এইটো গুড ভাইবছৰ লিপ বাম হয়। মই এইটো বস্তুৱে অকমান ভাল নাই পোৱা গুড ভাইবছৰ, মানে লিপ বামটো কি হয়, আপুনি লগালো নহয় আধা ঘণ্টামান পাছত শুকাই যায়। মই সেইটো বস্তুৱে ভাল নাই। মই ভাল হ'ব বুলি ভাবিছিলো, ৰিভিউজতো বহুত ভাল বুলি আছিলে, হয়তো কাম নকৰিব পাৰে কাৰণ মই আধা ঘণ্টা লগাও, তাৰ পাছতে লিপখন ড্ৰাই হৈ গুচি যায়। হয়তো এইখিনি বতৰটো বহুত শুকান কাৰণেও মোৰ লাগিব পাৰে। বাকী এয়াই। আৰু এটো অৰেঞ্জ ফ্লেভাৰৰ হয়। কাৰণ হেয়াই এইখিনিয়ে আছিলে মোৰ পাৰ্পলৰ শ্বপিং কৰাখিনি। আশা কৰো আপোনালোকৰ ভাল লাগিব আৰু আপোনালোকৰ এই চেনেলটো কেনেকুৱা ধৰণৰ ভিডিঅ' চাব খোজে প্লিজ কমেণ্টত লিখিব। মই হেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বাই বাই।